Hello everyone, good morning. Welcome back to my YouTube channel, All Assam Riders. তো মই এটা ঘপক ভিডিঅ' বনাই দিলোঁ। একচুৱেলি ভিডিঅ'টো বনোৱাৰ ৰিজনটো হ'ল কি, কালি ৰাতি মানে কালি সন্ধিয়া সময়ৰ পৰা এটা ভইচ এটা বহুত ভাইৰেল হৈ আছে, মাথা খাই দিছে। মোৰো মাথা খাইছে, চবৰে মাথা খাইছে। একচুৱেলি ভিডিঅ'টো এনেকুৱা হয় যে মোৰ এটা ভইচ ৰেকৰ্ড আছে, তো মই ভইচ ৰেকৰ্ডটো শুনাই দিম, তোমালোকে শুনিবা। Hello, my name is Teresa Fidalgo. I am sorry. I had to send it now that you open this message. You can't stop reading. As you know, my name is Teresa Fidalgo. I died 27 years ago. If you don't send this to 20 friends, I will sleep by your side forever. If you don't believe me, then search me up, Teresa Fidalgo. So send this to 20 friends. A girl ignored this and a mom died 20 days later. So send this to 20 people and no send back sorry. Do search my name and see me, Teresa Fidalgo. সেই ভইচ ৰেকৰ্ডটো এনেকুৱাকৈ কয় যে 20 জনক শ্বেয়াৰ কৰা, নহ'লে মই তোমাৰ কাষত শুই থাকিম। আৰু মই কি কয় যে মানে ভূত হ'ব আৰু 20 দিনৰ পিছত তোমাৰ মা মৰি যাব। আৰু মই কালি শ্বেয়াৰ নকৰিলোঁ, ঠিক আছে, মোৰ কাষততো তাই নুশুলে। আৰু একচুৱেলি আমি ছিংগল মানুহ, শুলেও একো প্ৰব্লেম নাইকিয়া, একো প্ৰব্লেম নাই। কিন্তু মেইন কেছটো হ'ল কি, এনেকুৱা ধৰণৰ কিছুমান ভইচ ৰেকৰ্ড হওক, কিবা ধৰি লওক ভিডিঅ' হওক বা পষ্ট হওক, শ্বেয়াৰ কৰিবলৈ চব মানে একদম পূৰা মানে এক্সাইটেড হৈ থাকে। কিন্তু এনেকুৱা কোনো কথা নহয় যে এইটো হ'বই নাই। তাই 27 বছৰ আগত মৰিছিল আৰু সেই ছোৱালীজনী ভইচ ৰেকৰ্ডটো এতিয়া হ'ব। আৰু আনকি তেতিয়া হোৱাটছআপে নাছিলে চাগে, মই ইমান এটা গম নাপাওঁ, কিন্তু নাছিলে চাগে। আৰু সেইটো কেতিয়াও হ'বই নাই ন, ইম্পচিবল, কেতিয়াও পচিবল নহয়। আৰু এনেকুৱা এটা ইম্পচিবল ঘটনা ঘপককৈ শ্বেয়াৰ কৰাটো মানে ভাল নহয় মোৰ মতে। আৰু এটা কথা কওঁ, ইয়াতে কি হয়, এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' বা ভইচ আহি থাকে, কিন্তু চবেই শুনা পায়। কিছুমানে ভয় নকৰে কাৰণে ইগন'ৰ কৰিছে, কিন্তু কিছুমানে ভয় কৰে। চ' ভয় কৰাৰ কাৰণে কি হৈ যায়, সিহঁতৰ হাৰ্ট এটেক কিছুমানৰ আহি যায়। ত' এনেকুৱা হয় কেতিয়াবা ৰাতি যিকোনো বস্তু এটা ঘপককৈ মাত এটা শুনিলে বহুতে ভয় খাই যায়। তো এই ভইচটো যদি শুনা পায়, সেই ভইচটো যদি জানে, সি শ্বেয়াৰ কৰাৰ পিছতো যদি মানুহজনক কোনোবাই মাতি দিয়ে বা পিছচাইডৰ পৰা যদি ঢকা এটাও মাৰি দিয়ে ন, হয়তো হাৰ্ট এটেক হৈ মৰিও যাব পাৰে। চ' প্লিজ মই তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ, মোৰ যোনসকল ছাবস্ক্ৰাইবাৰ আছে চবকে মই ৰিকুৱেষ্ট কৰিছোঁ যে এনেকুৱা ধৰণৰ ভিডিঅ', এনেকুৱা ধৰণৰ ভইচ, এনেকুৱা ধৰণৰ পষ্ট যে 20 দিনৰ ভিতৰত এইটো হ'ব সেইটো কেতিয়াও নকৰিবা। মই সেইটো কাৰণে এই ভিডিঅ'টো বনালোঁ, জাষ্ট এটা সৰু ভিডিঅ'। আৰু ইমানে মই ক'ব বিচাৰিছোঁ যে হয়তো সেই ভিডিঅ'টো বা সেই ভইচ ৰেকৰ্ডটোৰ কাৰণে হয়তো কাৰোবাৰ মৃত্যু হৈ যাব পাৰে। কোনো ডাঙৰ কথা নহয়, হৈ যাব পাৰে, মৃত্যু হৈ যাব পাৰে এটা ভইচ ৰেকৰ্ডৰ কাৰণে। চ' মই তোমালোকক এটা মানে ৰিকুৱেষ্ট কৰাৰ নিচিনা কৰিছোঁ। তো এনেকুৱা ধৰণৰ ভিডিঅ' নিদিবা তোমালোকে, এনেকুৱা ধৰণৰ ভইচ ৰেকৰ্ড নিদিবা তোমালোকে। আৰু ইমানে মই ক'লোঁ। তো মোক দেখিছা, বৰ্তমান আছোঁ মই দোকানত। তো এখন দোকান দেখিছা, আৰু কেইদিনমানৰ আগত মই এইখনৰ এটা ভিডিঅ' দিছিলোঁ মই চুলি কাটোতে লকডাউনৰ টাইমত। তো মোৰ লগত আছে এইটো কংকন, তো ডিজে কংকন মোৰ লগত বহি আছে। তো ইয়াতে মোৰ বহুত ভইচ এতিয়া মই পাই আছোঁ, সেই ভিডিঅ'টো সেই ভইচটো। তো মই সেইটো কাৰণে মই ভিডিঅ'টো ঘপককৈ বনাই দিলোঁ। তো মই চুলি ৰং কৰিব আহিছিলোঁ, আজি জন্মাষ্টমী, আৰু সকলোলৈকে মোৰ তৰফৰ পৰা শেহতীয়াকৈ হ'লেও জন্মাষ্টমী শুভেচ্ছা থাকিলে। তো ভালে কুশলে যাওক সকলোৱে দিনটো। তো ইমানেই ক'লোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰিবা, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা। আৰু এটা নতুন ভিডিঅ' আহি আছে, হয়তো কাইলৈ বা পৰহিলৈ মই দি দিম। তো মই যিটো ৰাইডত গৈছিলোঁ সেই ৰাইডৰ ভিডিঅ'টো মই তোমালোকক দি দিম। গতিকে যদি ভিডিঅ'টো চাবলৈ এক্সাইটেড, তো তলত কমেণ্ট কৰি জনাই দিবা। তো আজিলৈ বাই বাই, আকৌ নতুন ভিডিঅ'ত লগ পাম। টেক কেয়াৰ, ওম নমঃ শিৱায়।